নিৰ্বাচনৰ আগে আগে অসম চৰকাৰে স্থাপন কৰিব লৈছে চাহ বাগিচা অঞ্চলত 119খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়। তাৰে ভিতৰত 2খন আমাৰ দুলীয়াজান সমষ্টিত স্থাপন হ'ব বুলি জানিব পৰা গৈছে। তাৰে এখন বিদ্যালয় বালিজান চাহ বাগিচাত আজি আধাৰশিলাৰ উদ্বোধন কৰি নিজৰ হেৰুৱা জনস্থিতি ঘূৰাই আনিবলৈ চেষ্টা কৰে দুলীয়াজানৰ বিধায়ক তেৰজ গোৱালাই। बीजेपी में ज्वाइन करके काको चेयरमैन लगेगा, काको वाइस चेयरमैन लगेगा, काको विभाग लीडर लगे, बोलो तो भय था। हमने अपन बीजेपी के बोलो थी, हमने घर जलाने वाला, बीजेपी के एमएलएमपी के घर जलाने वाला, बीजेपी कार्यकर्ता को आक्रमण करने वाला नेता के यदि बीजेपी में आनबा तो एकदम बीजेपी के लिए दिखता। আনহাতে নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত ঢেকিয়াজুলিৰ ওচৰত তৰাজান চাহ বাগিচাত আন এখন তেনে বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী আৰু নাহৰকটীয়া সমষ্টিৰ অগপৰ বিধায়ক নৰেন সোণোৱালে। অসমৰ সকলো স্তৰৰ ল'ৰা ছোৱালীয়ে উচ্চ মানদণ্ডৰ শিক্ষা পোৱা উচিত। সেই কাৰ্য নিৰ্বাচনৰ ওচৰত বিজেপিয়ে টোপ দিয়া দি আৰম্ভ কৰিছে। সেয়া সচেতন মহলে নিশ্চিতভাৱে বুজিব পাৰিছে। চাহ বাগিচা অঞ্চলত আদৰ্শ বিদ্যালয়ৰ প্ৰয়োজন আছে। সেই প্ৰয়োজন নিশ্চিতভাৱে পূৰণ কৰাৰ দায়িত্ব চৰকাৰৰ। কিন্তু কেইটকামান হাজিৰাৰে চাহ বাগিচাত কাম কৰা বনুৱাসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ ঘৰুৱা সমস্যা অলেখ। দৈনিক হাজিৰা বৃদ্ধি কৰাহেঁতেন এনেকুৱা বিদ্যালয়ৰ প্ৰয়োজনেই নহ'লহেঁতেন। আজিকালি অসমৰ চৰকাৰী বিদ্যালয়তকৈ বেচৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত শিক্ষা বেছি ভালদৰে দিয়া দেখা যায়। এনে বিদ্যালয়সমূহৰ লগে লগে চাহ বাগিচাৰ শিশুসকল পৰিপুষ্টিৰ অভাৱ, বিশুদ্ধ খোৱাপানীৰ অভাৱ, মদ আদিৰ উপৰিও পাৰিবাৰিক হিংসা আদি বন্ধ কৰাৰ কথাও দকৈ চিন্তা কৰিবলগীয়া।